নমস্কাৰ মই বিদিশা আৰু আপোনালোকে চাই আছে মোৰ অসমীয়া ইউটিউব চেনেল bidisha'slifeNvlog। সো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভাল। আৰু মই আজি আপোনালোকলৈ লৈ আহিছোঁ এটা আইচিং কেকৰ ৰেচিপি। আৰু কেকটো মই কেনেদৰে বনালোঁ ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো ষ্টাৰ্টিং কৰিছোঁ এতিয়া ইয়াৰ পৰাই। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব মোৰ লগত। চ' বলক তেনেহ'লে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গেট ষ্টাৰ্টেড। কেকটো বনাবলৈ প্ৰথমতে টিফিন বাতি এটা লৈছোঁ। ইয়াৰ সলনি আপোনালোকে কেক টিনো ব্যৱহাৰ কৰিব পাৰে। আৰু মই ইয়াত ৰিফাইন তেল দিছোঁ আৰু ৰিফাইন তেলখিনি বাতিটোৰ চাৰিওফালে লগাই দিব, যাতে কেকটো বনোৱাৰ পিছত উলিয়াবলৈ আমাৰ সুবিধা হয়, লাগি নধৰে। তাৰ বাবে এনেকুৱাকৈ তেলখিনি চাৰিওফালে লগাই ল'ব। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট কামটো হৈছে মই ইয়াত ময়দা দিছোঁ আৰু ময়দাৰে ডাষ্টিং কৰি লৈছোঁ। ইয়াৰ সলনি আপোনালোকে বাটাৰ পেপাৰ ব্যৱহাৰ কৰিব পাৰে, একে কাম কৰিব। মই ময়দাৰে কৰি লৈছোঁ। এতিয়া আমি যিহেতু হাফ কেজি কেক বনাবলৈ গৈ আছোঁ আৰু তাৰ বাবে আমি মেজাৰিং কাপৰ জোখেৰে 120 ml ময়দা লৈছোঁ আৰু মিঠাতেল লৈছোঁ মেজাৰিং কাপৰ জোখেৰে 30 ml আৰু চেনি লৈছোঁ 60 ml মেজাৰিং কাপৰ জোখেৰে। আজি কেকটোত কণী ব্যৱহাৰ কৰিম, তাৰ বাবে কণী এটা লৈছোঁ, দুটাও ল'ব পাৰে। আৰু কণীটো এনেদৰে ভাঙি লৈছোঁ। তাৰপিছত ইলেক্ট্ৰিক বিটাৰৰ সহায়ত কণীটো ফেটি ল'ম। অলপ সময় এনেদৰে কৰি থাকিব লাগিব। এতিয়া কণীটো আমাৰ বিট কৰি লোৱা হৈছে। তাৰপিছত এতিয়া ইয়াত চেনিখিনি এড কৰিছোঁ আৰু এতিয়া আৰু আগৰ নিচিনাই ভালদৰে চেনিখিনি বিট কৰি ল'ব লাগিব। যিহেতু মই গোটা চেনি লৈছোঁ বিটাৰ ইউজ কৰাৰ কাৰণে, আপোনালোকে মিক্সিত গ্ৰাইণ্ড কৰিও ল'ব পাৰে। চেনিখিনি বিট কৰি লোৱা হোৱাৰ পিছত এতিয়া ইয়াত তেলখিনি এড কৰি লৈছোঁ। তাৰপিছত এতিয়া মই কেকৰ মেইন ইনগ্ৰিডিয়েণ্ট ময়দাখিনি এড কৰিছোঁ আৰু ময়দাখিনি এতিয়া ভালদৰে এনেদৰে চালি ল'ব লাগিব। এইখিনি সময়তে কেকৰ মিশ্ৰণটো খুব ভালদৰে ফেটি ল'ব লাগে, তেতিয়া কেকটো খুব ধুনীয়াকৈ ফুলে আৰু খাবলৈও কোমল হয়। আৰু যদি কেকৰ বাটাৰখিনি অলপ ডাঠ হৈ থকাৰ নিচিনা লাগিছে, তেনেহ'লে 2 চামুচমান জোখৰ গাখীৰ দি এনেদৰে মিলাই লৈ কনচিষ্টেঞ্চিটো ভালদৰে মিলাই ল'ব পাৰে। এয়া আমাৰ কেকৰ মিশ্ৰণখিনি ভালদৰে মিলাই লোৱা হৈ গ'ল আৰু ইয়াৰ কনচিষ্টেঞ্চিটো এনেকুৱা ধৰণৰ হ'ব লাগে। ওপৰৰ পৰা দি দিলে ৰিবন এডালৰ নিচিনা পৰিব লাগে। আৰু এয়া চাওক, দেখিব পাৰিছে আমাৰ সেনেকুৱা ধৰণৰ হৈছে, মানে বাটাৰটো পাৰফেক্টলি বনিছে। আৰু কেকৰ বাটাৰটো বেছি ডাঠো হ'ব নালাগে, বেছি পাতলো হ'ব নালাগে। ডাঠ হ'লে ভিতৰৰ অংশখিনি ভালদৰে নিসিজে আৰু পাতল হ'লে কেকটো সিজোতে বহুত সময় লাগে। এতিয়া মই আগতে ৰেডি কৰি ৰখা কেকৰ বাটাৰখিনি কেক টিনটোত দি দিলোঁ আৰু ইয়াৰ পিছত এনেদৰে থপথপাই দিব। তেতিয়া যদি ভিতৰত এয়াৰ সোমাই আছে বাহিৰলৈ ওলাই আহিব আৰু তেতিয়া কেকটো বাহিৰত ফুটা ফুটা থকাৰ নিচিনা নহয়। মই আগতেই ষ্টেণ্ডডাল লগাই থৈছোঁ আৰু 10 মিনিটমানৰ বাবে ল' ফ্লেমত ভালদৰে গৰম কৰি লৈছোঁ। আৰু এতিয়া সাৱধানেৰে টিফিন বাতিটো উঠাই দিছোঁ আৰু ইয়াত ঢাকনিখন মই লগাই দিম। আৰু তাৰপিছৰ কামটো হ'ল মই ইয়াত এনেদৰে দিছোঁ যাতে হাৱাটো পাছ নহয়। মন কৰিব যে কভাৰ হৈ থাকে ভালকৈ সকলোখিনি। আৰু তাৰপিছৰ কামটো হ'ল গেছটো ল' ফ্লেমত দিছোঁ, তেতিয়া ভালদৰে কম জুইত সিজিব আৰু 45 মিনিটমানৰ ভিতৰত হৈ উঠিব।